So seriously, more actual wrong to it too. Because foundation compact logo. Hey guys. Hi. Welcome back to my channel. আজি মই বহুত দিনৰ মিৰৰ ভিডিও এটা বনাইছো মানে কি মোৰ গাটো বৰটা ঠিক নহয় আৰু সেইকাৰণে ভিডিও বনোৱা নাই আৰু মই অফিসতো যোৱা নাই ঘৰতে ৰেষ্ট লৈ আছো ৰেষ্ট ল'বলৈ কৈছে ডক্টৰ যিহেতু সেইকাৰণে ৰেষ্ট লৈ আছো কিন্তু আজি মোৰ মন গ'ল হঠাতে ইমান দিন ভিডিও বনোৱা নাই সেইকাৰণে ভাবিছো আজি মই ভিডিও বনাওঁ আৰু অকলে বনাবলৈ মন নগ'লে সেইকাৰণে মই মোৰ একে জোচটো গুচি যায়গে অকলে বনাবলৈ কাৰণে সেইকাৰণে মই আজি ভাবিলো কি বনাম আৰু এখেতৰ লগত বনাম বুলি ভাবিলো সেইকাৰণে এটা মোৰ জোচটো আহিছে আৰু ভাবিলো কি বনাম তাৰপিছত সেইকাৰণে এটা যে আপোনাৰ ইউটিউবত ট্ৰেণ্ড চলিছিলে মাজতে মাই হাজবেণ্ড ডাজ মাই মেকআপ বা মাই বয়ফ্ৰেণ্ড ডাজ মাই মেকআপ শুনিছেনে শুনিছে বোলে সেই ট্ৰেণ্ডটো চলিছিলে যে ভাবিছো তেখেতৰ লগত যিহেতু ভিডিঅ' বনাওঁ সেইটোকে বনাওঁ আৰু তেখেতে মেকআপৰ বিষয়ে একো নাজানে কেতিয়াও তেখেতে নিজে ছোৱালী মেকআপৰ কথা দূৰৰে কথা তেখেতে নিজে মুখত একো নলগায় গালত একো নলগায় গা ধুব সদায় মূৰটো ধুব আৰু ডাইৰেক্ট অফিচলৈ তেনেকৈ যাব চুলিখিনি শুনিয়ে ষ্টাইল একো নাই আৰু চশমা ল'ৰা মানুহ বহুতে লগায় আৰু চশমাযোৰ পিন্ধিব আৰু বাছ সেয়াই আৰু গাইছ মই ফুডটো এৰুৱাই দিওঁ নহ'লে মেকআপ কৰিব যিহেতু দিগদাৰ হ'ব এতিয়া কৰা কি কৰা So guys, মই ট্ৰাই কৰো কেনেকুৱা হয় নাজানো প্ৰথম মই এতিয়া আৰম্ভ কৰিম টোনাৰ হয় মুখখন চাফা কৰি ক'ত লগাই সেইটোতে কৈছোঁ কেতিয়া লগাই কিন্তু কেনেকৈ লগাই সেইবিলাক তেখেতৰ কথা দেই আৰু গাইছ এইটো মানে ভিডিঅ'টো এনেকুৱা হ'ব বহুত কথা কৈ থকা টাইপৰ হ'ব কথাটো তেখেতে মই চিট চেট ভিডিঅ' টাইপৰে হ'ব তেখেতে তেখেতৰ লগতে ডিছকাছ কৰি দিম আপোনালোকেও শুনিব পাৰিব আৰু ভিডিঅ'টো এনজয় কৰি থাকিব পাৰিব প্ৰিয়া গানৰ চুপ যদি আপোনাৰ মেকআপ আৰ্টিষ্ট লগা কেতিয়াবা কণ্টেক্ট কৰিব লাগিব চাব তেখেতকে আপোনালোকে মাতিব আৰু আপোনালোকে তেখেতৰ এটা চেনেল আছে চবতছে ইণ্টাৰেষ্টিং কথা কি জানে কিন্তু তেখেতে কেতিয়াও ভিডিঅ' মানে তেনেকৈ নিদিয়ে চবৰে থাকে গুগলৰ লগত ফ্ৰী থাকে মানে কি আৰু 3-4টা ভিডিঅ' দি আছে আমাৰ প্ৰি ৱেডিং শ্বুটটো দিয়া আছে ন বিয়াৰ তাৰপিছত বিয়াৰ ভিডিঅ'টো দিয়া আছে মানে দৰা ঘৰৰ চাইডৰ পৰা যোনটো ভিডিঅ' বনাই আছে সেইটোও দিয়া আছে টিজাৰ ভিডিঅ'টো কিন্তু ছোৱালী ঘৰটো মই দিয়া নাই So guys, এনেকৈ যদি মোক সদায় কৰি দিয়ে কিমান ভাল লাগিব মই নৰ্মেলি এনেকৈ মেকআপ নকৰোঁ বাৰু তেখেতেও দেখিছে কৰিব গ'লে মই কেতিয়াও এনেকৈ নকৰোঁ আজি আৰু টাইম পাছ মানে তই মেকআপ কৰিলে ভাল পাওঁ নে মেকআপ নকৰিলে ভাল পাওঁ অলপ মেকআপ কৰি মানে হাইলাইট হৈ থাকে হেভি আৰু সদায় যদি তোমাৰ বিয়া নিচিনা মেকআপ বিয়া নিচিনাটো এনেও নহয় ধৰা দেখিবলৈ ভাল আৰু স্কিনৰ কাৰণে সদায় ভাল নহ'ব চাগে ইমান এতিয়া মোৰ প্ৰথম কামটো হৈ আপোনালোকে কমেণ্ট ছেকশ্যন জনাব তেখেতে কেনেকুৱা মেকআপ কৰিলে কি কথা ইয়াৰ পিছত কি হয় কোৱাচোন আৰু গাইছ ব্ৰাছ শ্বেড আছে তেখেতক মই দি দিম লগাওক তেখেতে এতিয়া লগাম নেক্সট উল্টাকে দেখাইছা ফাউণ্ডেশ্যন পেইণ্টিং ক'ব পৰা নাই খালি মই মাজে মাজে অকণ ফাষ্ট কৰি দিম হা নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব যে গাইজ গাইজ কি ধুনীয়াকৈ মেহনত কৰিছে মোৰ হাজবেণ্ড দেখিছে কিমান ভাল গাইজ ফাউণ্ডেশ্যনটো তেখেতে কমপ্লিট কৰিলে দেই মই বেয়া পোৱা নাই ভালেই পাইছোঁ তুমি জানা চব গাইজ কি জানে নহয় এইটো হেৰি উল্টা হৈ আছে ন ৰিয়াৰ ভিউ আছে এইফালে এইটো কি বুলি কয় কি বুলি লিখা আছে তেতিয়াহ'লে দেখিছে চিটিং কৰিছে এইটো হেৰি ওপৰৰ পৰা চাই পিনে লিখা আছে সেইকাৰণে
আপোনালোকে নহয় এইটো চলাব নাপাব আপোনালোকৰ যদি নেক্সট ভিডিঅ' চাবলৈ মন যায় এইকেইদিন যিহেতু মই ইয়াতে আছোঁ মই তাৰ লগত ভিডিঅ' বনাব পাৰিম বাট ভিডিঅ' যদি বনাব থাকে এতিয়া ইয়াত ৰেষ্ট কৰি আছোঁ এতিয়া নেক্সট অকণমান বলো লাগে কিছুমান সময়ত এতিয়া মানে তেওঁলোকৰ লগত ভিডিঅ' বনাব পাৰিব পাৰিব আপোনালোকে ভিডিঅ' চাবলৈ মন যায় কিমান টাইম লাগিব তোমাৰ আজি মেকআপ কৰিবলৈ হ'ল তাৰপিছত কি হ'ব নকওঁ তুমি নিজে কৰা এইটো ক'ত লগাই কি বুলি লিখা আছে তাত highlighter অলপ কনফিউজ হৈ গৈছে নহয় সৰি এইটো পিছত নহয় সৰি হ'ব ব্ৰাছ বাৰু মই তোমাক তাত দেখাই দিবা কোনটোত লগাবা আৰু কি কৰিবা golden setting ভাবিছো সো মই অলপ golden color আছে golden colorটো ক'ত দিবা কালে golden জিলিকিছে জানো হ'ব আৰু তুমি যি কৰা বাৰু ইয়াৰটো উপায় নাই এটা গোল্ডেন দিলো গোল্ডেনটো দিয়াৰ পাছত এতিয়া অলপমান ফেচ কাটিং কৰিবলৈ মানে জানো কেনেকৈ ছোৱালীবিলাকে অকণ শিকিব ইয়াৰ পৰা কেনেকৈ ফেচ কাটে হয় নাই হ'ল ফেচ কাটা হ'ল তাৰপিছত আৰু কি কৰিবা এতিয়া অলপ কালাৰফুল কৰোঁ এইটো দুটা কালাৰ আছে মিক্স কৰি চাওঁ কেনেকুৱা আৰু ক'ত লগাইছে না ক'ত Oh, so guys, sorry. Welcome to Pakwa. Pakwa ka lang talaga sa ako baro. Sorry. মানে ব্লাশাৰ কিছুমান মানে নাকত লগাই মানে নাকত ঠিক আছে নাকৰ এটা জেগাত লগাই বাৰু ব্লাশাৰ কিন্তু মই যেতিয়া গম পালোঁ পাকোৱা খেলা কৰি দিছে মুখখন এতিয়া মানুহজনী মই যিহেতু এতিয়া গুলপীয়া হ'লো তাৰপিছত কি কৰিবা মুখখনো গুলপীয়া কৰিব গোটেই মুখখন এটা চাইড বেছি হৈছে ইটো চাইডলে এখন ট্ৰান্সফাৰ কৰি মিলাই দিছোঁ চ' গাইজ এনেকুৱা মেকআপ কৰিব আপোনালোকে গুলপীয়া মেকআপ গোটেই গালত গুলপীয়া লগাই হৈ গ'ল এতিয়া কি লগাবা যিহেতু মোক ফাকুৱা লগালে ফাকুৱা লগাৰ পিছত কি লগাই তেখেতে ভাবিছে মানে ওপৰকে দিয়া হালধীয়া তলখিনি অৰেঞ্জ মানে পিচ কালাৰ হ'ব তাৰপিছত আৰু নাকটো গুলপীয়া তাৰপিছত এনেকুৱা মেকআপ ক'ৰবাত কৰা দেখিছা সৰস্বতী পিছত ধুনীয়াকৈ চলিলে মেকআপ কৰি যায় এনে কৰা নাই ক'ত দেখিছা কচোন গুলপীয়া মানুহ এনিৱেজ মই কি কমেণ্ট কৰিম কালাৰ ডিফাৰেঞ্চ দেখিছে এইটো কালাৰ আৰু এইটো চব লগাবলৈ মোক দিয়া নাই চিও ভাল কৰি আছে নাই লগা আৰু ঘূৰিবিলাক দিয়া মানে অকণো কোৱেশ্যন এটা এৰি নাযায় চিৰিয়াছলি মোৰ একচুৱেল ৰংটো এইটো ঠিক আছে ৰ'দত বেছি থকা কিন্তু মোক ডক্টৰে কৈছে ভিটামিন ডি মোৰ কম আছে মই ৰ'দত বেছিকৈ থাকিছোঁ হয় নাই সেইকাৰণে মই এবাৰডাল ঠিকে আছে নাকিব মন আছে অঁ অ'কে ভয় লাগিছে সঁচাকৈ মই কষ্ট কাম দেই অধিক মাছত বগলী কণা বুলি কথা আছে যে মোৰ তেনেকুৱা হৈছিল মানে অধিক মাছ মানে এইবোৰ বগলী কণা এনেওতো কণা হয় বাৰু কিন্তু এতিয়া আৰু বগলীটো কণা
কিবা কোনটো ৰং কোটা তোমাৰ ফেভাৰিট কালাৰ কৰা কিবা কি মিলাই দিবা আৰু ফেভাৰিট কালাৰটো কোৱা তোমাৰ অলপ ডাৰ্ক চকলেট কৰি পেলাম বুলি ভাবিছোঁ এই কালাৰটো ইউজ কৰিম চাপ কি হয় বাহানা নাচিব নাজানে চোতালখন দেখা বুলি যে কথা এষাৰ আছে সেইটো প্ৰথমবাৰ কৰি যদি এনেকুৱা নিচিনা কৰোঁ কি হ'ব আৰু ইভেন মই ভিডিঅ'টো বনাবৰ কাৰণে চিংগল মই ইউটিউবৰ ভিডিঅ' চোৱা নাই চাব লাগে তুমি স্মাৰ্ট হয় তুমি ইমান স্মাৰ্ট হয় তুমি নাচালেও হ'ব ইয়াত যে এটা কালাৰ আছে তুমি এটা কালাৰ যে ইউজ কৰিব কথা নাই তোমাৰ বেলেগ কালাৰো যদি ইউজ কৰিব মন আছে কৰিব পাৰা আইলাইনাৰ ক'ত লগাইছা নে নাই আইলাইনাৰ লগাবলৈ অকণমান ষ্টেডি হেন হ'ব লাগিব মানে অকণমান থিৰ হ'ব লাগিব হাতখন দেই এনেকৈ লগাই নিদিবা শিকাই দিছোঁ গাইছ অকণমান চিটিংটো এলাউড ইফাল আৰু ইফাল নকৰিলে কোনফালে ল'ব লাগে দেখিছে গাইছ কিমান কষ্ট নহয় তুমি এইটো চেম্পা ল'বা মোক শুকোৱা নাই এতিয়া অকণমান হেল্প কৰিছোঁ নমস্কাৰ ক'লেহে জানা নেকি তুমি লগোৱা নি তোমাক কেতিয়া লগোৱা চব গাইজ কিমান ভাল লাগিছে এই বাইকৰ ঘৰতে লগাই দিছিলে মাতুবা কমেণ্ট কৰিলে গালি নিদিব মাতুবা বোলে আগতে বোলে মাস্কাৰ লগাইছিলে মাতুবাইতো ভিডিঅ'টো চাবই আৰু চকুটো ৰিফাল কৰি দিব লাগিব নালাগে মই নিজে নিচিনা নেকি চব গাইজ মোৰে ভুল বাৰু এইটো মই চকুটো ইফাল সিফাল কৰাৰ কাৰণে মোৰ অকণ ওপৰত লাগি গ'ল তেখেতৰ ভুল নাই তাৰপিছত কি লগতটো মই লগাই লৈছোঁ দেই গাইজ নিজেই বেকা হৈছে ন ফুটটো লগাই লোৱা হ'ল এতিয়া লিপষ্টিক লগাওঁ মই এনেকৈ কেলৈ কৰি জানে গাইজ মোৰ চকুটো যে সৰু পতাটো এইটো ফ্লেটটো চকুৰ পতাটো সৰু যে সেইকাৰণে মানে ওপৰত লাগি যায় নহ'লে আৰু এইটো শুকোৱা নাই কিয় জানো হ'ল কিছু নহয় হ'ল তোমাৰ মেকআপ কৰি আৰু কিবা মডিফিকেশ্যনছ কৰিব মন আছে নেকি মই শিকালো হাইলাইটাৰ ব্ৰাছ এডাল বুলি এই মাত্ৰ আৰু কৰিছে চব তেখেতে কৰি ল'লে চব গাইজ চব জিলিকিছে নে গালখন এনেকৈ নলগা বাৰু বাট ষ্টিল আমাৰ মেকআপ কমপ্লিট হ'ব তেখেতে প্ৰথমবাৰ মেকআপ কৰি পিনে কেনেকুৱা লাগিলে পাম তোমাৰ কমেণ্ট কি মানে তুমি মেকআপ কৰি কেনেকুৱা লাগিলে চব ভাল লাগিলে বুলি নকওঁ বেয়া লাগিছে বুলি নকওঁ প্ৰথমবাৰ কৰিছোঁ কিন্তু এইটো আজি এটা কথা বুজি পালোঁ মেকআপ ইমান ইজি নহয় বুজিলে গাইজ আৰু তাৰপিছত বিয়া পাতিব বিচৰা নাই যদি গাৰ্লফ্ৰেণ্ডক কমেণ্ট কৰিছা কি মেকআপ কৰি আছে ইমান দেৰি কিয় লাগে বিয়া পতা গম পালে নহয় কি ধুনীয়াকৈ তেখেতে বুজি পালে আজি তেতিয়াহ'লে চব গাইজ মেকআপটো তেখেতে ইমান বেয়া ভাল লাগিছে
তেখেতে মেকআপটো ইমান ভাল বেয়া কৰা নাই, কিন্তু তেখেতে কি কৰিছে জানে মোৰ গালখন মানে প্ৰথমতেতো ফাউণ্ডেশ্যন আৰু কম্পেক্ট লগা ঠিকেই কৰিছিলে, তাৰপিছত যে পিংক কালাৰ কৰি দিলে গোটেই গালখন নাক মুখ একদম ৰঙা ফাকুৱা খেলি পিনে আহি পিনে যে মুখখন বহুত দিনলৈকে ধুলেও যে নাযায় যে এই তেনেকুৱা নিচিনা লাগিছে। বাট এনিৱেজ মেকআপটো ভালে কৰিছে বাৰু। আই মেকআপটো তেখেতে ভালে কৰিলে, কিন্তু মই অকণমান বেয়া কৰিলো চব। এয়া হেৰি মোৰ আইলেটটো লাগি গ'ল নিজে। বাকী মই হাইলাইটাৰটো ক'ত লগাই তেখেতক ক'লো যাতে মোৰ গালখন অকণ জিলি কওক। বাকীখিনি ঠিকে আছে আৰু। চ' আজি ভিডিঅ'টো বনাই মোৰ বহুত ভাল লাগিলে, বহুত ফান ভিডিঅ' আছিলে। আপোনালোকৰ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক নিশ্চয় দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে আজি ইমানতে সামৰণি কৰোঁ আৰু কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে।